বাবে শহীদ হল আৰক্ষী বিষয়া ভাস্কৰ কলিতা। কাৰ ভুলৰ বাবে মচা গল ভাস্কৰ কলিতাৰ পত্নীৰ শিৰৰ সেন্দুৰ। ডিআইজি অখিলেশ সিঙৰ সন্মুখত হিয়া উজাৰি ক্ষোভ প্ৰকাশ কৰিলে শ্বহীদ ভাস্কৰৰ পত্নীয়ে। You will be sorry. You will be giving me compensation. Mur lora etia papa police bizari ase papa god papa god mo ki kom. সুদক্ষ আৰু সাহসী আৰক্ষী বিষয়া ভাস্কৰ কলিতাই জানিছিল তেওঁৰ জীৱনৰ প্ৰতি আছে ভাবুকি। ভাস্কৰে জানিছিল আলফা স্বাধীনৰ টাৰ্গেট হ'ব তেওঁ। শীৰ্ষ আৰক্ষী বিষয়াক জনাইছিল এই কথা। তাৰ পিছতো বাৰে বাৰে ভাস্কৰক দায়িত্ব দিয়া হৈছিল উগ্ৰপন্থীৰ বিচৰণভূমি বৰডুমছা। আজি ভাস্কৰ কলিতা কোন কিয় অপাৰেশন স্পেশাল কিয় সব তো একে ট্রেনিং মারে সব একে বস্তু। দ্বিতীয়বাৰ বৰডুমছালৈ বদলি কৰাৰ সময়তে আলফা স্বাধীনৰ ভাবুকিৰ কথা অখিলেশ সিঙক জনাইছিল ভাস্কৰে। এই কথা আৰক্ষীৰ শীৰ্ষ বিষয়াকো জনাইছিল ভাস্কৰৰ পত্নীয়ে। নিশা 12 বজালৈ ভাস্কৰে পিন্ধি থাকিছিল বুলেট প্ৰুফ জেকেট। প্ৰায় 2 বছৰ অখিলেশ সিঙৰ অধীনত তিনিচুকীয়াত কৰ্তব্যৰত আছিল ভাস্কৰ। অখিলেশ সিঙৰ আশীৰ্বাদ লৈয়ে ভাস্কৰে বিবাহ পাশত আবদ্ধ হৈছিল। শনিবাৰে পলাশবাৰীৰ ভাস্কৰৰ ঘৰত অখিলেশ সিং উপস্থিত হোৱাৰ পিছতে ক্ষোভ উজাৰিলে এইগৰাকী নিথৰুৱা পত্নীয়ে। ভাস্কৰ কাকো পথাৰ নাতো ৰাস্তা খান্তি নিদিলে কুলি ইনভেষ্টিগেশ্যন কৰ ভাস্কৰ কৰ লৰাই খাব নাপায় লৰাই পিন্ধিব নাপায়। ভাস্কৰৰ মৃত্যুত শোকস্তব্ধ হৈছে ডিআইজি অখিলেশ সিঙো। সাংবাদিকৰ আগত কথা কওঁতেও ঠোকাঠুকি হ'ল অখিলেশ সিঙৰ মাত। এইটো বহুত এটা দুখদ সময় মোৰ বিশেষ এতিয়া ক'ব পৰা অৱস্থাত আমিও নাই। পাৰ্চনেলি মই এই ল'ৰাত মোৰ লগত কাম কৰিছে মই এছপি থাকতে বিয়া পাতিছে ছোৱালীজনী সেইটোৱে কথা আজি মনত পেলাইছে। এটা মুহূৰ্তত শেষ হৈ গ'ল এটা পৰিয়াল। ভাস্কৰৰ পত্নীৰ অনুনয় এটা বছৰলৈও ভাস্কৰক গুৱাহাটীলৈ আনিব নোৱাৰিলেনে? শেষ মুহূৰ্তলৈও ভাস্কৰে পিছ হুহুকি যোৱা নাছিল নিজৰ দায়িত্বৰ পৰা। মৃত্যুৰ সময়তো বন্দুকৰ ট্ৰিগাৰতে আছিল ভাস্কৰৰ আঙুলি। কিন্তু ভাস্কৰৰ পত্নীৰ ক্ষোভ আৰু প্ৰশ্নৰ কোনো উত্তৰ নাছিল আৰক্ষী বিষয়া অখিলেশ সিঙৰ হাতত। তিনিচুকীয়াৰ বৰডুমছাৰ উপৰিও পেঙেৰি পানীতোলা ফিলোবাৰী আদি আৰক্ষী বিষয়াৰূপে দায়িত্ব পালন কৰিছিল ভাস্কৰে। কেইবাটাও উগ্ৰপন্থী বিৰোধী অভিযানত অংশ লৈছিল ভাস্কৰে। তেতিয়াৰ পৰাই আলফা স্বাধীনৰ টাৰ্গেট হৈছিল ভাস্কৰ। সমগ্ৰ পৰিস্থিতিৰ তদন্ত কৰা হ'ব বুলিও আশ্বাস দিছে অখিলেশ সিঙে। বৰডুমছালৈ দ্বিতীয়বাৰৰ বাবে বদলি হৈছিল ভাস্কৰ। তিনিচুকীয়াৰ এছপি মুগ্ধজ্যোতি মহন্তয়ো ক'লে ভাস্কৰৰ সাহসৰ কথা। যথেষ্ট দক্ষ বিষয়া। হয়, দ্বিতীয়বাৰৰ কাৰণে দিয়া হৈছিলে তেওঁ। আৰু তেওঁ কাৰণে অনা হৈছিলে। অপাৰেশ্যনতো ভাল, অন্য কাম কাজতো ভাল আৰু পাব্লিক ৰিলেশ্যনো তেওঁ যথেষ্ট মেইনটেইন কৰে। বৰডুমছালৈ যথেষ্ট মানুহে তেওঁক ভাল পায়, সেইকাৰণে তেওঁক দ্বিতীয়বাৰৰ কাৰণে দিয়ে।
কিন্তু প্ৰশ্ন হৈছে বহু লোকক সৰু সৰু কথাতে নিৰাপত্তাৰক্ষী দিয়া চৰকাৰ আৰক্ষীয়ে ভাস্কৰৰ দৰে সুদক্ষ সাহসী বিষয়াৰ জীৱনৰ ভাবুকিক গুৰুত্ব সহকাৰে নলয় কিয় নে জানি বুজিও ভাস্কৰক ঠেলি দিয়া হল মৃত্যুমুখলৈ হ'ব পাৰে বলিদানৰ বাবেই আৰক্ষীৰ জীৱন কিন্তু নিশ্চিত মৃত্যুৰ কথা জানিও নিৰাপত্তাৰ কোনো ব্যৱস্থা নকৰাটো কেনে ব্যৱস্থা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সংগঠনৰ ল'ৰাই মৰক বা পুলিচৰ ল'ৰাই মৰক আমাৰ ল'ৰাই মৰে কথাটো সেইটো গতিকে এইটো লৈ ইমান বছৰ ধৰি এই ষ্ট্ৰাগলটা চলি আছে ইজনে সিজনক মাৰে ইজনে নিজৰ ভায়েকক মাৰি আছে আচলতে কথাটো সেইটো বেলেগ আকৌ মৰা নাই কিন্তু এইটো ভাতৃ হত্যা হয় ত' সেই বস্তুটো সেই সমাধানটো সেই বস্তুটো হ'ব নালাগে আৰু মাজতে অলপ দিন হোৱা নাছিলে মই ভাল পাইছিলোঁ কথাটো খুবেই দুখৰ খবৰ আৰু ভাস্কৰ কলিতাৰ কথা মই কালি ষ্টেজতো কৈছোঁ আমিতো ঘূৰি ফুৰা মানুহ আমি পুলিচৰ মানুহ লগ পায়ে থাকোঁ তাকো লগ পাইছোঁ মই চ' এইটো খুবেই দুখৰ খবৰ এইটো হোৱাটো অনুচিত আৰু এই ভাতৃঘাতী সংঘৰ্ষ আমাক নালাগে এইটো মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ শান্তি লাগে মই সংগঠনৰ ল'ৰাসকলকো আহ্বান জনাইছোঁ পৰেশ দাকো আহ্বান জনাইছোঁ আৰু আমাৰ পুলিচকো আহ্বান জনাইছোঁ যাতে কিবা এটা শান্তিৰ মাজে কিবা এটা সমাধান হওক এই ভাতৃঘাতী সংঘৰ্ষ নালাগে নহ'লে আমি অসমীয়া জাতি নাথাকিব কিন্তু নিশ্চয়